বস্তুৰ কাৰণে আমি প্ৰতিনিধি কৰিছো হাহাকাৰ সন্তানৰ কথাটোৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উতলি তোমার কেনে নীলা আমি দয়াময় তোমার চৰণত এনে কি অপৰাধ কৰিছো দয়াময় যাৰ বাবে আমাক দিছা ইমান দাৰুণ দেখুন যদি অশ্বধারা তোমার থাকিব লাগে প্ৰতিদিন আমি দুখতে অতিবাহিত কৰিব লাগে এয়া প্ৰভুৰ ইচ্ছা নেকি চকুৰ পানীৰে আমাৰ খোদা আৰু চেষ্টা নিবাৰণ কৰিব লাগে লিখলে দেখি দাঁড়াতে ভাগ্য স্বয়ং বিধাতা এই যে ভাগ্য ভাগ্যর মতে কোনেও দিব আনন্দ মনরে থাকিব লাগে গোবিন্দ কোথানি পাগল করে পড়ে পাতে ঘৰত আৰু এমুঠি অন্ন নাই পৰিধান কৰিবৰ বাবে আৰু আমাৰ এখনিও বস্ত্ৰ নাই
পারে না। মই বুজিছো পুতিওয়ার, তোমার দুঃখ মই বুজিছো। মর্মে মর্মে উপলব্ধি করেছো তোমার হৃদয়ৰ কথা। না, এই সকলো পৃথিৱীৰ বিষয়। এই সকলোবোৰ পৃথিৱীৰ বিষয়। ইয়াকে মানুহ জানি পোৱা না। ইয়াকে মানুহ জানি পোৱা মোৰ বচনৰ মোৰ বচন ভুল দিছো আমি এই কিন্তু মোক কওকচোন না, আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে কিয় কৰিছে? আপুনি কৃষ্ণ নাম জপে সৰ্বদা। আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক, আমাৰ যিমানবোৰ দুখ আছে, কষ্ট আছে, সকলো যন্ত্ৰণা তেওঁ বাজি মোৰে শিৰতে চাপি Yeah.